নমস্কাৰ বন্ধুসকল, আমি এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। বাহিৰৰ পৰা মন্দিৰটো এনেকুৱা দেখি চাওক, কিমান ধুনীয়া। ইয়াত দুৰ্গা পূজাও কৰা হয়। এয়া আমি মন্দিৰৰ বাহিৰ ভাগত ঘূৰা ফুৰা কৰি আছোঁ। এতিয়া আমি ভিতৰলৈকে যাম। তাৰ আগতে মন্দিৰৰ আশে পাশে থকা দৃশ্যবিলাক চাই আছোঁ। ইয়াত আপোনাৰ বিভিন্ন কাছ, মাছ বহুত তেনেকুৱা আছে। আৰু কাছৰ দৃশ্য হয়তো আপোনালোকে দেখা পাব। ইয়াত কাছ হয়তো ক'ৰবাত আছে। এয়া দেখিছে, এয়া কাছ কিমান ধুনীয়াকৈ আপোনাৰ তাত ৰৈ আছে কাঠৰ ওপৰত বহি পেলাই। তাৰপৰা এয়া ইফালেদি আমি ভিতৰ ফালে যাম। ইয়াত মাছো আছে। চাওক কিমান ধুনীয়া ধুনীয়া মাছবিলাক খেলি আছে। পানীবিলাক অলপ ঘোলা হৈ গৈ আছে কাৰণে ইমান স্পষ্ট হোৱা নাই। আৰু এটা আপোনাক কাছ দেখাই আছোঁ, চাওক কিমান ধুনীয়া লাগিছে এই কাছটো। কাছটো এনেকুৱা পৰিচৰত আছে যেন ভগৱানকে আৰাধনা কৰি আছে নেকি। তাৰপৰা এয়া আমি ভিতৰত আহিলোঁ। ভিতৰত আহি পেলাই এয়া মন্দিৰৰ গ্ৰাউণ্ড ফ্ল'ৰ হয়। ইয়াতো কিছুমান ভগৱানৰ মূৰ্তিবিলাক ৰখোৱা আছে। এয়া চাওক কিমান ধুনীয়া। গ্ৰাউণ্ড ফ্ল'ৰটো বহুত ধুনীয়া। তাৰপিছত ইয়াতে মই অকণমান ভিডিঅ' কৰি লৈছোঁ। এয়া আমি এতিয়া ওপৰ ফালে যাম। ওপৰ ফালে যাবৰ কাৰণে আপোনাৰ গৈ আছোঁ। তাৰপৰা এয়া চাওক, ইমান ওখ মন্দিৰটো, মানে বহুতখিনি আপোনাৰ ওপৰ ফালে যাব লাগে। কিবা মন্দিৰটোত আহি যে কিবা এটা বহুত ভাল লাগিছে, কিয়নো মন্দিৰবিলাকত আহিলে এনেও মনটো ভাল লাগে। তাৰপৰা ইয়াৰ চাৰিওফালে আপোনালোকক ধুনীয়াকৈ দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ চাৰিওফাল কেনেকুৱা ধুনীয়া। আৰু মন্দিৰটো বহুত হাইট কিন্তু দেই। এয়া ভক্তগণ বাহিৰত ঘূৰা ফুৰা কৰি আছে। এয়া মন্দিৰৰ ভিতৰৰ ওচৰত আহিলোঁ, অলপ দৰ্শন কৰি যাওঁ। তাৰপৰা এয়া বাহিৰত ঘূৰা ফুৰা কৰি আছোঁ। বাহিৰৰ পৰা ভিতৰৰ দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ চাৰিওফালে এপাক ঘূৰি দিলে নিজৰো মনটো ভাল লাগিব। আৰু ইয়াৰ চাৰিওফালে যিটো প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া। ইয়াত জনবসতি বহুত পাতল হয়। ইমান হাইট আছে মন্দিৰটো, চাওকচোন। ইয়াৰ খুঁটাবিলাক ইমান ডাঙৰ ডাঙৰ আছে। গতিকে চাওক, ইয়াত মানে হয়তো প্ৰত্যেক দিনাই মানুহ আহি থাকে। সোমবাৰে বেছি হয় চাগে। তো আজিতো মই প্ৰথম আহিছোঁ, ইয়াৰ বিষয়ে বিশেষ ইমান নাজানো। কিন্তু এটা বস্তু ইয়াত খুব ভাল লাগিল, ইয়াত এটা শান্তিৰ পৰিৱেশ এটা আছে। আৰু আপোনাৰ জনসংখ্যাও কম। ইয়াত মানে আপোনাৰ দৃশ্যবিলাকো বহুত ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। আৰু এনেকুৱা মন্দিৰত মানে মাজে মাজে আহিলে আমাৰ মনটো ভাল লাগে, গতিকে আহিবও লাগে। তাৰপিছত আপোনাৰ এয়া মন্দিৰৰ তলৰ মা কালীৰ মূৰ্তি হয় এইটো। তাৰপৰা ইয়াৰ চাৰিওফালে হয়তো আৰু ভগৱানৰ মূৰ্তিবিলাক ৰখোৱা হ'ব। আমি এতিয়া ঘূৰা ফুৰা কৰিলোঁ। এতিয়া আমি বাহিৰ ফালে ওলাই গৈ আছোঁ। আৰু বাহিৰ ফালৰ পৰা আকৌ এবাৰ চাওঁ কেনেকুৱা কি লাগিছে। ফটো চটো উঠি পেলাই আমি এতিয়া ঘৰ পোৱা হ'ম। গতিকে আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিছে এবাৰ জনাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া আমি ফটো উঠি আছোঁ। এয়া পজিশ্যনত আপোনাৰ খোজকাঢ়ি আছোঁ, প'জ লৈ পেলাই। এয়াই আৰু আপোনাৰ, গতিকে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব।